কি কাৰণে কাৰণ গুৱাহাটীতে গোটেই কনস্পিৰেচিৰ ষড়যন্ত্ৰটোৰ সূত্ৰপাত হৈছিলে গতিকে ইয়াত সিদ্ধাৰ্থৰ 6টা একাউণ্ট এটাচমেণ্টৰ কথা লৈ নমস্কাৰ আপুনি চাইছে আমাৰ বিশেষ খবৰ মই আপোনালোকৰ সৈতে আছো আৰু এতিয়া আহিছো এক ডাঙৰ আৰু মৰ্মস্পৰ্শী খবৰ লৈ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গৰ্গৰ বিষয়ে এক আৱেগিক মুহূৰ্ত দেখা গ'ল যেতিয়া তেওঁ নিবাই বিচাৰি ফুসফুসাই কান্দি উঠিল বুলি জানিব পৰা গৈছে এই ঘটনাৰ লগে লগে অসমৰ অতি মৰমৰ মুখ গৰিমা বাইদেউ আমাৰ গৰিমা বাইদেউ আৱেগত ভাঙি পৰিল আৰু কান্দি উঠা দৃশ্য সমাজ মাধ্যমত ভাইৰেল হৈ পৰিছে কি মন্তব্য আগবঢ়াইছে আমাৰ গৰিমা বাইদেউ আহক শুনি লওঁ গুৱাহাটীতে গোটেই কনস্পিৰেচিৰ ঘটনাটো সংঘটিত হৈছিলে আৰু আমাৰ অসমত কেনেদৰে মানে বিচাৰ হ'ব পাৰে কিন্তু সেইটো যে চেংচন চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেনেদৰে কৰিছে আৰু কি কাৰণে কাৰণ গুৱাহাটীতে গোটেই কনস্পিৰেচিৰ ষড়যন্ত্ৰটোৰ সূত্ৰপাত হৈছিলে গতিকে ইয়াত হোৱাটোৱে সম্পূৰ্ণ শুদ্ধ সেই কথাখিনি তেওঁ আৰম্ভণি কৰি গোটেই কথাখিনি তেওঁ আদালতত উপস্থাপন কৰিলে তাৰপিছত আমাৰ যিসকল প্ৰজিকিউশ্যন কামাৰ ছাৰে গোটেইখিনি কথা ক'লে যে আমাৰ সিদ্ধাৰ্থৰ 6টা একাউণ্ট এটাচমেণ্টৰ কথা লৈ পেলাই সেই কথাখিনি গোটেইখিনি বিশদভাৱে বিৱৰণ দিলে কেনেদৰে মানি লণ্ডাৰিং হৈছিলে কেনেকুৱাকৈ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বহুত ব্যভিচাৰ হৈছিলে সেই কথাবোৰ জুবিনৰ ক্ষেত্ৰত কিমানখিনি অন্যায় কৰা হৈছিলে সেই গোটেই কথাবোৰ বিশদভাৱে কৰা হ'ল আৰু ডিফেন্স লয়াৰো তাৰ ওপৰত কিছুমান তেওঁ নিজৰ ফালৰ পৰা কিছুমান যুক্তি দাঙি ধৰিছিলে কিন্তু সেই গোটেই কথাখিনি আজি কি বুলি ক'ম এইখিনি চাৰ্জ হিয়াৰিং এইখিনি আজি হৈ গ'ল সম্পূৰ্ণ আৰু 29 তাৰিখে তাৰ অৰ্ডাৰটো ওলাব আৰু তাৰোপৰি আৰু 20 তাৰিখে আমাৰ নেক্সট ডেট দিছে উচ্চতম ন্যায়ালয়ৰ মুখ থেকেচা খালে পৱন খেৰাই